ভট্টদেৱ ইউনিভাৰ্চিটি যিখন বজালিত আছে তাৰ পৰা 5টা নন টিচিং ভেকেন্সি নতুনকৈ মুকলি কৰি দিয়া হৈছে। ইয়াত যদি আপোনালোকে গ্ৰেজুৱেশ্যন বা ক্লাছ 10 পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে এই ভেকেন্সিসমূহত এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব। ইয়াৰ যদি প্ৰথম ভেকেন্সিটোৰ কথা কওঁ তেতিয়াহ'লে মাল্টিটাস্কিং এছিষ্টেণ্টৰ ওলাইছে। মাল্টিটাস্কিং এছিষ্টেণ্টৰ 2টা ভেকেন্সি ওলাইছে। ইয়াত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। লগতে আপোনালোকে কম্পিউটাৰ চাৰ্টিফিকেট বা কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব আৰু আপোনালোকে যদি অফিচ এছিষ্টেণ্টৰ ক'ৰবাত কাম কৰিছে তাৰ যদি কিবা এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপোনালোকক বেছি প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াৰ এজ লিমিটৰ কথা যদি কওঁ মিনিমাম 18 বছৰ আৰু মেক্সিমাম 40 বছৰ বয়স আপোনালোকৰ হ'ব লাগিব। ইয়াৰ বাবে প্ৰতিমাহে 15,000কৈ টকা দিব আৰু ইয়াত ডাইৰেক্ট আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব গোটেইকেইটা পষ্টৰ কাৰণে। ইয়াৰ ইণ্টাৰভিউ হ'ব 21/7/2026 তাৰিখ 10টা বজাত। দ্বিতীয় যিটো ভেকেন্সি ওলাইছে সেইটো VC ৰেচিডেন্স অফিচাৰ্ছ ৰেচিডেন্স এটেণ্ডেণ্ট কাম ড্ৰাইভাৰ। এইটো আপোনালোকৰ ড্ৰাইভাৰ পোষ্ট হয়। ইয়াৰ কাৰণে ক্লাছ 10 পাছ কৰিব লাগিব, লগতে LMV চাৰ্টিফিকেট থাকিব লাগিব। লগতে আপোনালোকৰ যদি কম্পিউটাৰ চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপোনালোকক বেছি প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াৰো এজ লিমিট 18 বছৰৰ পৰা 40 বছৰ বয়স। ইয়াত আপোনালোকক 15,000কৈ দিয়া হ'ব প্ৰতিমাহে আৰু ইয়াৰ যিটো ইণ্টাৰভিউ ৰাখিছে ইণ্টাৰভিউ 24/7/2026 তাৰিখে ৰাখিছে 12টা বজাৰ পৰা দিনৰ। তাৰ পাছৰ যিটো ভেকেন্সি ওলাইছে ইয়াত মাল্টিটাস্কিং ষ্টাফৰ ভেকেন্সি ওলাইছে। ইয়াত 2টা ভেকেন্সি ওলাইছে টোটেল। ইয়াৰ কাৰণে আপোনালোকে ক্লাছ 10 পাছ কৰিব লাগিব আৰু আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপোনালোকক বেছি প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াৰো এজ লিমিট একে 18 বছৰৰ পৰা আপুনি 40 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াৰ প্ৰতিমাহে 10,000 টকাকৈ দিয়া হ'ব। ইয়াৰ যি ইণ্টাৰভিউ ৰাখিছে ইণ্টাৰভিউ 24/7/2026 তাৰিখে ৰাখিছে 12 বজাৰ পৰা আৰম্ভ হ'ব দুপৰীয়া। বাকী ভিডিঅ'টো ইমানখিনি আছিলে। যদি আপোনালোকে এই ভেকেন্সিসমূহত এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এপ্লিকেশ্যন দিয়াৰ কোনো প্ৰয়োজন নাই। জাষ্ট আপোনালোকৰ যিখিনি ৰিকুৱাৰমেণ্ট ডকুমেণ্ট হয় ডকুমেণ্টখিনি লৈ পিনি ইণ্টাৰভিউ যি ডেট দিছে ইণ্টাৰভিউ ডেটত গৈ পিনি আপোনালোকে জাষ্ট ইণ্টাৰভিউটো দিব লাগে। যদি আপোনালোকৰ ইণ্টাৰভিউত পাছ কৰে তেতিয়াহ'লে আপোনালোকে জবটো পাই যাব।